নমস্কাৰ বন্ধুসকল, এক্সাম প্ৰিপাৰেশ্যন নামৰ চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব ওলাইছোঁ আমাৰ এই ভিডিঅ'টি। এই ভিডিঅ'টিত আলোচনা কৰা হ'ব ৰেলৱে গ্ৰুপ ডি পৰীক্ষা আৰু এপিডিচিএল পৰীক্ষাত আহিবলগীয়া চেনেল এৱাৰনেছ সম্পৰ্কীয় কেইটামান প্ৰশ্নোত্তৰ। ঠিক আছে বন্ধুসকল, দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটি হ'ব এনেকুৱা, চাই লওঁ। সেইটো হৈছে কি, তলৰ কোনটো ৰাষ্ট্ৰপতিৰ লগত জড়িত নহয়? তলৰ কোনটো ৰাষ্ট্ৰপতিৰ লগত জড়িত নহয়? উত্তৰটো হ'ব পাঁচ ফেটো ৰাষ্ট্ৰপতিৰ লগত জড়িত নহয়। ঠিক আছে। পৰৱৰ্তী প্ৰশ্নটি হৈছে, তলৰ কোনটো ৰাষ্ট্ৰপতি নিৰ্বাচনত জড়িত নহয়? তলৰ কোনটো ৰাষ্ট্ৰপতি নিৰ্বাচনত জড়িত নহয়? উত্তৰটো হ'ব পঞ্চায়তৰ প্ৰতিনিধিসকল ৰাষ্ট্ৰপতি নিৰ্বাচনত জড়িত নহয়। উত্তৰ খ, সেইটো শুদ্ধ হ'ব। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে, তলৰ কোনটো জাতীয় সংহতিৰ উদ্দেশ্য নহয়? উত্তৰটো হ'ব জনসমদল উলিওৱা জাতীয় সংহতিৰ উদ্দেশ্য নহয়। ঠিক আছে বন্ধুসকল, আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটি হৈছে, তলৰ কোনটো অসমৰ দল নহয়? তলৰ কোনটো অসমৰ দল নহয়? উত্তৰটো হ'ব GNF অসমৰ দল নহয়। ঠিক আছে বন্ধুসকল, এতিয়া নেক্সট কুৱেশ্যনটিত আছে এটি কথা। এই কথাষাৰ বাৰু কোনে কৈছিল আমাক সোধা হৈছে। সেই কথাষাৰ কি বাৰু? কথাষাৰ হৈছে, কংগ্ৰেছে হ'ল দেশ আৰু দেশখনেই হৈছে কংগ্ৰেছ। কোনে কৈছিল বাৰু? আমাক প্ৰশ্নটি সোধা হৈছে। এই কথাষাৰ কৈছিল জৱাহৰলাল নেহৰুদেৱে। ঠিক আছে বন্ধুসকল, আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটি হৈছে, অসম গণ পৰিষদ দল গঠন কৰা হৈছিল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'লেও বঢ়াই কোৱা নহ'ব। উত্তৰটো হ'ব 1985 চনত। 1985 চনত অসম গণ পৰিষদ দল গঠন কৰা হৈছিল। ঠিক আছে বন্ধুসকল, আৰম্ভ কৰোঁ আমি নেক্সট কুৱেশ্যনটি। নেক্সট কুৱেশ্যনটি হৈছে, তলৰ কোনটো ভাৰতৰ আঞ্চলিক দল নহয়? তলৰ কোনটো ভাৰতৰ আঞ্চলিক দল নহয়? উত্তৰটো হ'ব JDU। ঠিক আছে বন্ধুসকল, JDU। বন্ধুসকল, ভিডিঅ'টো শেষলৈ চাই যেন অনুগ্ৰহ কৰি, আৰু যদি ভাল পায় আপুনি লাইক কৰিব, বেয়া পালে ডিছলাইক কৰি দিব। ঠিক আছে, একো তাত বেয়া পাবলৈ কথা নাই। ঠিক আছে বন্ধুসকল, আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটি হৈছে, সংসদীয় পদ্ধতি চৰকাৰৰ মন্ত্ৰী পৰিষদে দায়বদ্ধ হয়। সংসদীয় পদ্ধতি চৰকাৰৰ মন্ত্ৰী পৰিষদে দায়বদ্ধ হয় কাৰ ওচৰত বাৰু? উত্তৰটো হ'ব লোকসভাৰ ওচৰত। লোকসভাৰ ওচৰত সংসদীয় পদ্ধতি চৰকাৰৰ মন্ত্ৰী পৰিষদে দায়বদ্ধ হয়। ঠিক আছে বন্ধুসকল, আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটি হৈছে, ভাৰতৰ মুঠ ৰাজ্য সংখ্যা কিমান? ভাৰতৰ মুঠ ৰাজ্য সংখ্যা হ'ল কিমান? উত্তৰকেইটা হৈছে 25, 27, 26 আৰু 28। উত্তৰ ইয়াৰে এটাও নহ'ব। ঠিক আছে বন্ধুসকল, কাৰণ ভাৰতবৰ্ষৰ মুঠ ৰাজ্য সংখ্যা এতিয়া বহুত, মানে 28তকৈ বেছি আছে। ঠিক আছে, আপুনি যদি উত্তৰটো জানে তেনেহ'লে কমেণ্ট ছেকশ্যনত গৈ কিনে উত্তৰটো দিয়ে যেন অনুগ্ৰহ কৰি। ঠিক আছে বন্ধুসকল, আৰম্ভ কৰোঁ আমি নেক্সট কুৱেশ্যনটি। নেক্সট কুৱেশ্যনটি হৈছে, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা হ'ল। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান বাৰু? উত্তৰটো হ'ব 7। উত্তৰ খটো শুদ্ধ হ'ব। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা হ'ব 7। ঠিক আছে বন্ধুসকল, আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটি কি হ'ব বাৰু? সেইটো হৈছে, অসমৰ ষষ্ঠ অনুসূচীৰ দ্বাৰা শাসিত অঞ্চল হৈছে। অসমৰ ষষ্ঠ অনুসূচীৰ দ্বাৰা শাসিত অঞ্চল হৈছে বড়োলেণ্ড স্বায়ত্ত পৰিষদ। বড়োলেণ্ড স্বায়ত্ত পৰিষদ হৈছে অসমৰ ষষ্ঠ অনুসূচীৰ দ্বাৰা শাসিত অঞ্চল। ঠিক আছে বন্ধুসকল, আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটি কি বাৰু? নেক্সট কুৱেশ্যনটি হৈছে, ৰাষ্ট্ৰপতিয়ে সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে? ৰাষ্ট্ৰপতিয়ে সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে? সেইটো হৈছে 356 নম্বৰ অনুচ্ছেদ অনুসৰি। ঠিক আছে বন্ধুসকল, নেক্সট কুৱেশ্যনটি হৈছে, ভাৰতবৰ্ষৰ আইন প্ৰণয়নৰ সৰ্বোচ্চ ক্ষমতা কাক প্ৰদান কৰা হৈছে বাৰু? ভাৰতবৰ্ষৰ আইন প্ৰণয়নৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হৈছে সংসদক। ভাৰতবৰ্ষৰ আইন প্ৰণয়নৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হৈছে। ঠিক আছে বন্ধুসকল, আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটি হৈছে, ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন? ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন? উত্তৰটো হ'ব এৰিষ্টটল। আমি সকলোৱে নিশ্চয় জানো এই কথাষাৰ। এৰিষ্টটল হৈছে ৰাজনীতি বিজ্ঞানৰ পিতৃ। ঠিক আছে বন্ধুসকল, আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটি হৈছে, চন্দ্ৰগুপ্ত মৌৰ্যৰ এজন মহামন্ত্ৰী কোন আছিল বাৰু? চন্দ্ৰগুপ্ত মৌৰ্যৰ এজন মহামন্ত্ৰী আছিল চাণক্য। উত্তৰ হ'ব ক। চাণক্য হ'ব তাৰ উত্তৰটো। ঠিক আছে বন্ধুসকল, আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটি হৈছে, তলৰ কোনখন গ্ৰন্থ প্লেটুৱে লিখা? ইয়াৰে কোনখন গ্ৰন্থ বাৰু প্লেটুৱে লিখিছিল? এইখন হৈছে ৰিপাব্লিকখন লিখিছিল প্লেটুৱে। ঠিক আছে, এইবাৰ আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটি হৈছে, পলিচ শব্দৰ অৰ্থ হ'ল। পলিচ শব্দৰ অৰ্থ কি বাৰু? পলিচ শব্দৰ অৰ্থ হৈছে নগৰ ৰাষ্ট্ৰ।
বন্ধুসকল মনত ৰাখিব এইটো মানে কুৱেশ্যনটো অহাৰ সম্ভাৱনা এটা আছে ঠিক আছে নগৰ ৰাষ্ট্ৰ বুলি কোৱা হয় সেইটো অৰ্থ আৰু পলি শব্দৰ অৰ্থটো হৈছে নগৰ ৰাষ্ট্ৰ ঠিক আছে আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ নেক্সট কুৱেশ্যনটি হৈছে পলিটিকাল শব্দৰ উদ্ভৱ হৈছে পলিটিকাল শব্দৰ উদ্ভৱ বাৰু ক'ৰ পৰা হৈছে সেইটো উদ্ভৱ হৈছে পলিচৰ পৰা পলিচ শব্দটিৰ পৰা পলিটিকাল শব্দৰ উদ্ভৱ হৈছে আমি অলপ আগত পাই আহিছোঁ এই পলিচ শব্দটি ঠিক আছে মানে পঢ়ি আহিছোঁ আৰু ঠিক আছে বন্ধুসকল নেক্সট কুৱেশ্যনটি হৈছে তলৰ কোনটো অসম গ্ৰামীণ বেংকৰ সহযোগী নহয় উত্তৰ চাৰিটা দি আছে প্ৰথমটো হৈছে লখিমী গাঁৱলীয়া বেংক দ্বিতীয়টো দি আছে প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক তৃতীয়টো হৈছে সোণহিৰি গাঁৱলীয়া বেংক আৰু চতুৰ্থটো হৈছে ধনশিৰি গাঁৱলীয়া বেংক উত্তৰটো হ'ব কিন্তু ধনশিৰি গাঁৱলীয়া বেংক অৰ্থাৎ ধনশিৰি গাঁৱলীয়া বেংক অসম গ্ৰামীণ বেংকৰ সহযোগী নহয় আহোঁ আমি এই শিতানটিৰ একেবাৰে শেষৰ প্ৰশ্নটিলৈ প্ৰশ্নটো কি আছে বাৰু প্ৰশ্নটি আছে উত্তৰ পূব উন্নয়ন নিগম প্ৰতিষ্ঠা হৈছিল কেতিয়া হৈছিল আমাক সোধা হৈছে উত্তৰ পূব উন্নয়ন নিগম প্ৰতিষ্ঠা হৈছিল 1996 চনত ধন্যবাদ ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে আৰু অনুগ্ৰহ কৰি আপুনি যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব যদি বেয়া পাইছে কিবা তেনেহ'লে আপুনি ডিছলাইক মাৰি দিলেও একো নাই যদি ভাল পাইছে লাইক কৰিব যদি বেয়া পাইছে ডিছলাইক কৰি দিব ঠিক আছে আৰু যদি কি বেয়া পাইছে সেইটো অনুগ্ৰহ কৰি কমেণ্ট কৰি জনালে ভাল লাগিব ঠিক আছে বন্ধুসকল আৰু যদি আপুনি ভাবে আপোনাৰ কোনোবা বন্ধু বা বান্ধৱীয়ে ৰেলৱে গ্ৰুপ ডি পৰীক্ষা আৰু এপিডিচিএল পৰীক্ষা দিব তেনেহ'লে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যেন ঠিক আছে বন্ধুসকল আৰু লগতে এই ভিডিঅ'টি আৰু এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে আপুনি চেনেলটি ছাবস্ক্ৰাইব কৰি লৈ যান ঠিক আছে ধন্যবাদ জয় আই অসম জয় ভাৰত